নমস্কাৰ, মই কাজল বৰুৱাই মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে যেন সকলো ভালে কুশলে আছে। আৰু এতিয়া আমি এটা জেগাত যাবলৈ ওলাইছোঁ আৰু ক'ত গৈ আছোঁ আপোনালোকক সকলোখিনি দেখুৱাম। তাত গৈ গোলাঘাটৰ এটা জেগাত যাবলৈ ওলাইছোঁ আৰু বেছি দূৰ নহয় বাৰু জেগাটো, সেইকাৰণে খোজকাঢ়িয়ে যাম। আৰু এইজনী দেহা ৰেডি হ'ল যাবলৈ। আৰু আমি ক'ত যাবা? আৰু মই জোনা কৰিম আৰু মই এনেকে তাত উঠিম আৰু মই হাতীখনত উঠিম। মানে এতিয়াৰ পৰা ভাবিলাই মানে ৰেডি মানে আৰু যাবলৈ ন? তাৰপৰা কলাক্ষেত্ৰলৈ যাবলৈ হ'ব। অঁ, কলাক্ষেত্ৰ যাবা? সেয়া আমাৰ খুৰী আৰু এইজনী বৰমা ছোৱালী মনৰ ওলাইছে। বাৰু এইখিনি ধূলি আছে দেই। হাই কৈ দিয়া। কিবা এটা কওক খুৰী। লাজ কৰিছে আমাৰ লাজুকীয়া খুৰী দেই। কাজলৰ নতুন ইউটিউব চেনেল তাৰপিছত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ক'বলৈ লাজ আশীৰ্বাদ কৰিছে। কৰিব আৰু এনেকৈ যেন আগবাঢ়ি যায়। এয়া আহি আছোঁ দেই, খোজকাঢ়ি আহি আছোঁ। বনাই বনাই গৈ আছে দেই, ৰিলচ বনোৱাত বিজি এগৰাকী। দেহা মাজত নাযাবা, এইফালে কোচত উঠি ল'লে খোজকাঢ়িব নোৱাৰে। আহি আছোঁ অথনিৰ পৰা আহিয়ে আছোঁ, নাপাওঁগৈহে আৰু অলপ দুবাট আছে আৰু আমাৰ ছোৱালীয়েতো কৈছে ক'লৈ আহি আছোঁ। আচলতে কলাক্ষেত্ৰলৈ আহি আছোঁ গোলাঘাটৰ। আৰু গোলাঘাটৰ মানুহখিনিত আহি থাকেই বাৰু, আৰু দূৰণি যোন আজিলৈকে নাই অহা বহুত ধুনীয়া জেগা চাই যাবহি। আহি পাইছোঁহি আৰু বেছি দূৰ নাই পাইছোঁহি আৰু। আৰু ওচৰতে আছে এখন ধুনীয়া ৰেষ্টুৰেণ্ট, আমি আহি সোমাই আছোঁহি বাৰু। ফাইনেলি আমি আহি পালোহি। আমাৰ অহাটো অলপ দেৰি হ'ল, সেইকাৰণে আন্ধাৰে হৈছিলগৈ আৰু যিহেতু আমি খোজকাঢ়ি আহিছিলোঁ, আহি থাকোঁতেই দেৰি হৈ গ'ল। এয়া পাইছোঁহি আৰু এতিয়া। এয়াই হৈছে আমাৰ গোলাঘাট বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰ। এইখন সন্মুখৰ গেটখন হয়, এইফালেদি আমি এতিয়া সোমাই যাম। আৰু এই জেগাকণৰ নাম গোলাঘাটৰ চেলেঙি বুলি কয়। এই ৰাস্তাটোৱেদি পোনে পোনে অলপ দূৰ গ'লেই চেণ্ট্ৰেল স্কুলখন পাব। আৰু এয়া আমাৰ টিকেট কাটিবলৈ গৈ আছে, আৰু ইয়াতে টিকেট কটা হয় 20 টকাকৈ লয় এজনৰ টিকেট, আৰু আমাৰ 3জনৰ কাৰণে কটা হ'ল। ইয়াৰ ভিতৰলৈ সোমাই গৈ আছোঁ। ৰাণী, তুমি চিনি পাইছা ৰাণী? সোমায়ে প্ৰথমতে বীৰাংগনা সতী সাধিনীৰ এটা ইয়াতে প্ৰতিমূৰ্তি আছে, এয়া দেখিবলৈ পাইছে।
বহুত ধুনীয়া এটা পৰিৱেশ, আপোনালোকো আহিব এদিন চাবহি, ধুনীয়া এডোখৰ জেগা। কেনেকুৱা লাগিছে? ভাল লাগিছে। চা এইফালে কোৱা, কেনেকুৱা লাগিছে? মজা লাগিছে? অঁ, এতিয়া জোলনাত উঠিবগৈ নেকি? আহা মই মেইন জেগা যিকেইটা পাওঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে। চাই থাকক, জেগাটো যথেষ্ট ডাঙৰ, আজি গোটেইখিনি দেখুওৱা সম্ভৱ নহ'ব চাগে, যিখিনি পাওঁ হ'লেও দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আন্ধাৰ নিচিনা হৈ আছে। আৰু ইয়াত বহুত বস্তু আছিলে দেখুৱাবলগীয়া, আন্ধাৰ হৈ যোৱাৰ কাৰণে লাইটবোৰো অফ হৈ আছে, দেখুৱাব পৰা নগ'ল। বেলেগ এদিন দেখুৱাম বাৰু আপোনালোকক। আৰু সৌফালে এখন ৰথ আছে, ৰথখন ঘূৰাই টানি আছে। কি হয় কোন হয় মই ইমান ভালকৈ নাজানো বাৰু, তাৰ কাৰণে মই দুখিত। আপোনালোকে যদি জানে ভালকৈ তেনেহ'লে কমেণ্ট বক্সত ক'বচোন কোন হয়। যিয়েই নহওক, কিন্তু ইয়াৰ প্ৰতিমূৰ্তিবোৰ বহুত ধুনীয়াকৈ বনাইছে, দেখিবলৈ বহুত সুন্দৰ হৈছে। আৰু এইফালে আমাৰ বাইদেৱে চেলফি লৈ আছে, পূৰা অকলে অকলে ফটো লৈ আছে। আৰু ইয়াতে আছে এখন ধুনীয়া চিলড্ৰেন পাৰ্ক। আপোনালোকৰ যদি সৰু সৰু ল'ৰা ছোৱালী আছে, লৈ আহিলে ভাল পাব ইয়াতে খেলি। আমাৰ ছোৱালীয়ে ইয়াত আহিলে মানে সোনকালে যাবলৈ নিবিচাৰে, তাই আচলতে বহুত ভাল পায় খেলিবলৈ পায়। আমাৰ অহা ইমানেই দেৰি হ'ল যে ইয়াত মানুহ এটাও দেখিবলৈ নাই ইমান দেৰিলৈকে। আৰু আমাৰ ছোৱালী ইয়াত উঠি খেলিবলৈ বিচাৰিছিলে, ধূলি ধূলি হৈ থকাৰ কাৰণে বেছি খেলিবলৈ নাপালে, তাত উঠি নামি আহিলে আকৌ। আৰু ইফালে মই ভাল পোৱা ধুনীয়া গান এটা বজাই আছে কোনোবাই, আৰু শুনি ভাল লাগি গ'ল মনটো। আৰু ইফালে বহুত কিবা কিবি আছিল দেখুৱাবলৈ, থাকি গ'ল আন্ধাৰ হৈ অহাৰ কাৰণে, সেইকাৰণে যি পাৰিছোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আকৌ এদিন আহিলে মানে নিশ্চয় ভালকৈ দেখুৱাম আপোনালোকক। কিমান ফূৰ্তি তাই দেখিছে। শেষত আৰু এবাৰ দেখাই দিছোঁ সন্মুখৰ ডোখৰ। আজি ইমানখিনিয়ে দেখুৱাব পৰা গ'ল, আৰু এতিয়া ওলাইছোঁ আমি ঘৰলৈ যাবলৈ। যদি নকৰোঁ এইবোলে ভোক লাগিছে, কিবা খাইগৈ, কিবা এটা খামগৈ আৰু যামগৈ, আৰু বেছি দেৰি নকৰোঁ, যামগৈ আৰু বায়ে শুবৰো হ'ল আচলতে। অঁ হয়, ভেকুলীটো মুখ মেলি আছে। বাই বাই কলাক্ষেত্ৰ, ভাল লাগিল, আকৌ আহিম। আমি আচলতে দেওবাৰ দিনটোত আহোঁৱে আগতে মাজে মাজে, এতিয়া বহুত দিন অহা নাছিলোঁ। ইয়াত আহিও ভাল লাগে, মনটো ভাল লাগে আহিলে মানে। নাযাওঁ টাউন যাব নেকি সুধিছে, আন্ধাৰ আন্ধাৰ গোটেই। আৰু এতিয়া আমি সোমাইছোঁ এখন কলাক্ষেত্ৰৰ কাষতে লাগি থকা ধুনীয়া ৰেষ্টুৰেণ্টত। ভোক লাগি আছিল অলপ, কিবা এটা খাই লওঁ বুলি সোমালোঁ। আপোনালোক আহিলেও সোমাব পাৰিব। আৰু ইফালে মন কৰিব আই লাভ গোলাঘাট বুলি ধুনীয়াকৈ লিখা আছে।
আপোনালোক আহিলে ইয়াতে মজা আছে, ফটো চটো ল'ব পাৰিব। ব'লা ব'লা ইয়ালৈকে যাওঁ। কি খাবা? খুৰী খুৰীয়ে কি খাব? চাওমিন খাব। চাওমিন কি বস্তু? অৰ্ডাৰ দিব যাওঁহে এতিয়া। চাওমিন বুলি কৈ দিব নে কি অৰ্ডাৰ দিব যাওঁহে? ক'ত মুখ মহা আছে? অঁ টিচু পেপাৰ আছে আকৌ। চবৰে ফটো মাৰা ঠাণ্ডা অকল দেই। দেখা নাই ফটো মাৰা ঠাণ্ডা নাই, যোনদিনা তোলা ঠাণ্ডা আছিলে আৰু ভালকৈ তুলিবলৈও নাপালে, দেৰি হৈ গ'ল হয় নাই? আকৌ এদিন বেলেগ দিন আহিব নি? পাপাৰ লগত আহিম, পাপা কিবা আহিব নি? পাপা এনেকৈ যে বান্দৰ নিচিনাকৈ উঠি উঠি যায়। আমাৰ মেইন বস্তুটো আহি গ'ল। চবে খোৱাত লাগি আছে। জ্বলা নেকি? নহয় ইয়াত মিঠাই দিবা কৈ দিয়ে নে জ্বলা? খোৱা বোৱা কৰি হৈ গ'ল, আমি যাম ঘৰ যাম। চেলফি বাই অকল চেলফি ধান্দা দেই, চেলফি ধান্দা। ৰ'বা ৰ'বা আৰু নথওঁ ঘৰ যাম। আজি ধুলাই তুলিবা নেকি? ঘৰলৈ নোযোৱা নি? মই আহি পালোহি ঘৰ, আৰু এইফালে আমাৰ দেহাজনীও শুই গ'ল। দিনত তাই হোৱা নাছিলে, সেইকাৰণে অলপ আমনি কৰিছিলে তাত, আৰু খেলি খেলি ভাগৰো লাগিলে। আৰু অথনি ভিডিঅ'টোত ভালকৈ দেখুৱাব পৰা নগ'ল। আমি ইয়াৰ পৰা খোজকাঢ়ি গৈছোঁ যিহেতু অলপ আন্ধাৰ হৈ গ'ল, দেৰি হৈ গ'ল যাওঁতে, সেইকাৰণে আকৌ কেতিয়াবা গ'লে মানে দেখুৱাম বাৰু ভালকৈ। আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব সকলোৱে। তেনেহ'লে পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।